बीजेपी दलनि बिजाथि भिक्टर कुमार दास बिथाङा ब्रिजबेन गरेसर विधानसभा बियाबनि थागिबि नङा। बेनिखायनो गरेसर विधानसभा बियाबनि रायजो राजाया जायगानि बिजाथि पवित्र कुमार बर'नो भट होनो थाखाय थियारि। पवित्र कुमार बरो जिंदाबाद 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 प्रमोद बरो जिंदाबाद 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 यूपीपीआर लॉन्ग लीड गोरेश्वर राई जिंदाबाद 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 इउपिपिएल दोलोआ नखर नखर हाबनाय हाबाफारि लादों। 44 गरेसर विधानसभा बियाबाव इउपिपिएल दोलोनि बिजाथि पवित्र कुमार बर'खौ देरहासार होनायनि थांखिजों नखर नखर हाबनाय हाबाफारि लादों। 44 गरेसर विधानसभा बियाबनि बेन्दोंआव थानाय गुरमु प्राइमारियाव गंज 4 गामिया गिबि सानाव नखर नखर हाबनाय हाबाफारि लादों। प्राइमारिनि मावथि बिथांमोना हाबाफारियाव गरेसर ब्लक लाइमोन गांखं इउपिपिएलनि गाहाय नेथारि नीलकमल बर' बिथाङा बाहागो लानानै बुंथियोदि बेबाराव गरेसर हालामनि रायजो राजाफोरा जायगानि बिजाथि पवित्र कुमार बर'नो भट होनानै देरहासार खालामनो थियारि होननानै फोरमायदों। নমস্কাৰ। যেহেতু আগন্তুক 9 এপ্ৰিলত যি অসম বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ গৰেশ্বৰ সমষ্টিত আমাৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী মোৰ শ্ৰদ্ধাৰ পবিত্ৰ কুমাৰ বড়ো তেখেতে এই নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব। এই হিচাপে আমি ইউপিপিএল দলৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে যি আমাৰ প্ৰাইমাৰী লেভেলত ডোৰ টু ডোৰ কেম্পেইনিং, এই কেম্পেইনিঙত আজি কুৰ্মু বালাতি প্ৰাইমাৰীৰ উদ্যোগত আমি ঘৰে ঘৰে যোৱা বা প্ৰচাৰ অভিযানটো কৰিছো। এই প্ৰচাৰ অভিযানত উপস্থিত সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ ওলাই আহিছে। আমাৰ লগত আছে আমাৰ জ্যেষ্ঠ আমাৰ মতিবুৰ ৰহমান ডাঙৰীয়া, লগতে আছে আমাৰ জ্যেষ্ঠ আমাৰ ইউপিপিএল দলৰ প্ৰাইমাৰী সভাপতি মানৱ বৈশ্য ডাঙৰীয়া। গতিকে সকলোৱে ওলাই আহিছে। প্ৰমোদ বড়োৰ যি যোৱা 5 বছৰত যি অসম উন্নয়ন সমূহ অধিকাৰ আৰু শান্তি যি প্ৰতিষ্ঠা কৰিলে, তেখেতৰ এই কামবোৰ ভাল লাগি আজি সকলো ৰাইজে একগোট হৈ ওলাই আহিছে। কাৰণ যিহেতু আমি পূৰ্বত ৰঙিয়া বিধানসভা সমষ্টিত আছিলো, এই হিচাপে আমি সমষ্টিত পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত আমি 3 বছৰমান হ'ল প্ৰায় আমি অভিভাৱকবিহীন হৈ পৰিছিলো গৰেশ্বৰ সমষ্টিবাসী ৰাইজে। এই হিচাপে যিহেতু আমাৰ এইবাৰ যি বিধানসভা হ'বলগীয়া আমাৰ 44 নং বিধানসভা সমষ্টিত যিহেতু এনডিএৰ প্ৰাৰ্থী প্ৰক্ষিপ্ত মোৰ শ্ৰদ্ধাৰ ভিক্টৰ কুমাৰ দাস, তেখেতে যিহেতু আমাৰ এই সমষ্টিৰ স্থায়ী বাসিন্দা নহয়, গতিকে তেখেতে নিজৰ ভোটটোৱে আমাৰ এই সমষ্টিত প্ৰদান কৰিব নোৱাৰে। এই হিচাপে ৰাইজে যিহেতু ভুক্তভোগী পূৰ্বৰ যি বিধায়ক, এই বিধায়কে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত তেখেতে ৰাইজৰ কিছুমান অনুষ্ঠানত, ধৰ্মীয় অনুষ্ঠানেই হওক, কিছুমান সমস্যাই হওক, একটা কটি মনিটি কৰাৰ পিছতো ৰাইজে তেখেতক যি গুৰুত্ব পাব লাগিছিল তেনেকুৱা পোৱা নাই। এই হিচাপে যিহেতু আমাৰ এইবাৰৰ যিজন এনডিআৰ প্ৰাৰ্থী, তেখেতো যিহেতু স্থানীয় বাসিন্দা নহয়, এই হিচাপে তেখেতকো পুনৰ তেনেকুৱা সমস্যাত ভুগিব নেকি এইটো ৰাইজে এটা অনুমান কৰিছে। এই হিচাপে আমাৰ যিহেতু ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী শ্ৰদ্ধাৰ পবিত্ৰ কুমাৰ বড়ো, তেখেতে যিহেতু পূৰ্বৰ যিটো বিটিচিৰ পৰিষদৰ তেখেতে গৰেশ্বৰত দুবাৰকৈ তেখেতে MCLA হৈছে, গতিকে এই হিচাপে কিছুমান ৰাজহুৱা অনুষ্ঠানত তেখেতৰ যথেষ্ট অৱদান আছে। এই হিচাপে ভাবিছে যে যিহেতু ৰাইজে তেখেতে ভাল দিনতো ৰাইজৰ মাজত থিয় হয়, বেয়া দিনতো ৰাইজৰ মাজত থিয় হয়, এই হিচাপে আজি সকলো ৰাইজে আমাৰ যি এই কেন্দ্ৰ সমিতিৰ নিৰ্দেশ মৰ্মে যি ডোৰ টু ডোৰ কেম্পেইনিং, তেওঁলোকে ঘৰে ঘৰে সোমাই ৰাইজৰ যি মৰম আৰু আশীৰ্বাদ পাইছে, সঁচাকৈ তেওঁলোকে উৎসাহিত হৈছে। কাৰণ বিগত চৰকাৰৰ দিনত ইউপিপিএলৰ মাননীয় শ্ৰদ্ধাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিসমূহ বিটিআৰৰ আঁচনি বা অসম চৰকাৰৰ আঁচনি তেওঁলোকে সুচাৰুৰূপে ভালকৈ নিয়াৰিকৈ পালন কৰাৰ কাৰণে আজি সকলো ৰাইজে তেওঁলোকক সমৰ্থন দিয়াটো দেখিবলৈ পাইছো। যিহেতু 9 তাৰিখে নিৰ্বাচন হ'ব, এই নিৰ্বাচনত সকলো ৰাইজকে মই আমাৰ শ্ৰদ্ধাৰ মৰমৰ স্থায়ী বাসিন্দা পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াকে ভোট দি বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশা কৰিছো, আৰু ৰাইজে দিব। এই হিচাপে আপোনালোকে দেখি পাইছে সকলো ৰাইজে একত্ৰিত হৈ আজি তেখেতৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত, সমষ্টিবাসী ৰাইজৰ উন্নয়ন স্বাৰ্থত আজি ওলাই আহিছে। ধন্যবাদ জনাইছো। আমাৰ গুৰমুবালাহাটী প্ৰাইমাৰীত 41টা চুবুৰী আছে। এই 41টা চুবুৰীৰ ভিতৰত আমাৰ অসমীয়া চুবুৰী আছে 17টা চুবুৰী, আৰু আমাৰ মাইনৰিটি চুবুৰী আছে মুছলিম ভাইসকলৰ 2টা চুবুৰী, আৰু লগতে আছে আমাৰ হিন্দু যিখিনি আমাৰ বেংগলী আছে তেখেতসকলৰ 3টা চুবুৰী,
বাকী 19টা চুবুৰী আমাৰ বড়ো ভাইসকলৰ আছে। সেয়েহে তেখেতসকলৰ মাজতে আমাৰ 10টা বুথ কমিটি, এই 10টা বুথ কমিটিৰ যি সভাপতি ছেক্ৰেটাৰীৰ দাবী যে আমি ঘৰ ঘৰ চলো অভিযান চলাব লাগে, প্ৰতিটো ঘৰত চুই যাব লাগে, এই আমি গুৰমুবালাহাটী প্ৰাইমাৰীৰ সভাপতি হওক বা সম্পাদকে হওক কোনো বহি থাকিব নোৱাৰিলো। যি বুথ কমিটিৰ আমাৰ সভাপতি ছেক্ৰেটাৰীৰ দাবীদাৰৰ ক্ষেত্ৰত আমি সকলোৱে ওলাই আহিব লগা হৈছে। আজি 25/3/2026 তাৰিখৰ পৰা আমি প্ৰথম আমি আজি গুৰমুবালাহাটীত অন্তৰ্গত গুৰমু গাঁৱত 12টা চুবুৰীত আমি আজি ঘৰ ঘৰ চলো অভিযান আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা 11 বজাৰ পৰা। এতিয়া বৰ্তমান সমাপ্তৰ দিশে আহিছে। সেই অহাকালি আমাৰ সোণমহৰী গাঁৱত হ'ব। তাৰ পৰ্যায়ক্ৰমে আমি 5 দিনৰ ভিতৰত এই 5খন গাঁৱত আমি সমাপ্ত কৰিম বুলি ঘোষণা কৰিছোঁ। আৰু আমি যিসকল ঘৰত গৈছোঁ সকলোৱে আমাক সঁহাৰি জনাইছে। আৰু এইবাৰ আমাৰ যি UPPL দলৰ পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক সকলোৱে ভোট দি জয়যুক্ত কৰিম বুলি সকলোৱে আমাক আশ্বাস আৰু বিশ্বাস দিছে। সেয়েহে আমি ভাবিছোঁ যে এইবাৰ UPPL দলৰ এই গোৰেশ্বৰ সমষ্টিৰ পৰা জয় নিশ্চিত। ধন্যবাদ। ঠিক আছে।